ৰভা দি আছে এয়া চাৰিওফালে এয়া ৰভা দি আছে দেখিছে কি ধুনীয়া ৰভা দিছে ইয়াতে এইবিলাক বহুত ডাঙৰ মহোৎসৱ হ'ব সৃজন মহোৎসৱৰ লগতে কৃষ্ণ জন্মোৎসৱো ইয়াতে পালন কৰা হ'ব এয়া চাওক আপোনালোকৰ কাৰণে আমাক ইয়াতে ক্ষীৰ দিলে ভক্তবিলাক যিমান আহিব ইয়াতে ক্ষীৰ দিয়ে আৰু আপোনাৰ ইয়াতে গাখীৰ চেনি চাউল আমি মন্দিৰত দিব পাৰোঁ আৰু দান দিব পাৰোঁ এয়া গোটেইবিলাক আমাৰ কেমেৰা কৰা বাধা নাই হেৰি ইয়াতে সকলোৱে পৰিপাটিভাৱে আহি কেমেৰা কৰিব পাৰে আপোনালোকক মই অলপমান আৰু ইফালেও অলপমান দেখাই দিম আহক আপোনালোকে মোৰ মাও আহিছে লগত মোৰ মাক দেখাই দিয়াচোন মোৰ মাও আহিছে লগত মোৰ লগত আহিছে এতিয়া আৰু মই এতিয়া ভোগ খালোঁ ভোগ খাই মই এতিয়া যাব ওলাইছোঁ আপোনালোকে অলপমান ইফালৰ চিৰিটো আছে কি ধুনীয়া ডিচিপ্লিন আপোনালোকে দেখিছে এয়া কি ধুনীয়া আপোনালোকে চাই লওক মন্দিৰটো আৰু পিছফালে অক্ষয় হল আছে তাৰমানে অন্নপূৰ্ণা হল আছে পিছফালে তাতে বনায় আৰু অন্নপূৰ্ণাটো আৰু এয়া স্কুলতো এই অক্ষয় পাত হেৰিৰ পৰা খাব দিয়ে খিচিৰি সদায় এই ইস্কন মন্দিৰৰ পৰা ল'ৰা ছোৱালীলৈ লৈ যায় খিচিৰিটো তেওঁলোকে প্ৰভাইড কৰে স্কুলবিলাকলৈ প্ৰভাইড কৰে কলেজটো মই নাজানো কিন্তু ইস্কন মন্দিৰৰ পৰা স্কুলবিলাকলৈ খিচিৰি যায় বুলি মই জানো এইখিনিয়ে আজিলৈ এইখিনিয়ে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছিলে মোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ নমস্কাৰ